ঘৰতে থকা কিছুমান সামগ্ৰীয়েদি বনোৱা খুব এটা টেষ্টি ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো মই বনোৱা ৰেচিপি নহয় দেই, এইটো মোৰ মায়েহে বনাইছিলে। এই মিশ্ৰণখিনি যে দেখিছে, এইখিনি প্ৰথমতে ঘিউত ভাজি লোৱা হৈছিলে। একাপ আছিলে আটা গুড়ি, আধা কাপ চুজি, আধা কাপ নাৰিকলৰ গুড়ি আৰু কেইচামুচমান ইয়াতে দিয়া হৈছিলে কাজু গুড়ি। কাজু গুড়িটো অপশ্যনেল হয়, ইচ্ছা কৰিলে দিব পাৰে, নিদিলেও কোনো কথা নাই। আৰু 1 পেকেট পাউডাৰ গাখীৰ দিছিলে আৰু এইখিনি প্ৰথমতে ভাজি লৈছিলে। তাৰপৰা ভজা হোৱাৰ পিছতহে পাউডাৰ গাখীৰটো এড কৰি মিক্স কৰিছিলে। আকৌ অকণমান গেছত দি আকৌ ভাজিছে। আনফালে তাত দিবৰ কাৰণে অলপ গুড় পগাই লোৱা হৈছিলে আৰু এটা মিশ্ৰণ বনাই লোৱা হৈছিলে। এইটো গাখীৰ আৰু কলৰ হয়। মেইনলি এতিয়া কলৰ পেৰা বনাবলৈ গৈ আছে আৰু সেই যে ভাজি লৈছিলে মিশ্ৰণখিনিত কল আৰু গাখীৰৰ মিশ্ৰণখিনি এড কৰি আকৌ গোটেইখিনি ভালদৰে মিক্স কৰি ভাজি লৈছে। ভাজোঁতে ইয়াতে আকৌ 3 চামুচমান মায়ে ঘিউ এড কৰিছে। ঘিউ এড কৰি আকৌ ভাজিব, ভালদৰে ভাজি আছে। তাতে আকৌ যে গুড় পগাই থৈছিলে সেইখিনি এড কৰিছে। এইখিনি দি কেৰাহীখনত বস্তুখিনি নিজে এৰাই যোৱালৈকে ভাজি থাকিব, বহুত টাইম ভাজিব লাগিব। আৰু ভাজি হৈ গ'লত এখন প্লেটত এনেকৈ ঘিউ দি অলপ লগাই লৈছে। তাতে মিশ্ৰণখিনি উলিয়াব যাতে প্লেটত লাগি নাযায়, সেইকাৰণে এনেকৈ কৰি লৈছে। আৰু অতি সহজতে ঘৰতে উপলব্ধ সামগ্ৰীয়েদি বনোৱা এটা খুব সোৱাদ লগা ৰেচিপি হয় এইটো। যিসকলে বনাই খোৱা নাই এবাৰ বনাই চাব। ইয়াতে মায়ে অকণমান কাজু বাদাম এড কৰিছে আৰু পেৰাৰ শ্বেপত গোটেইখিনি বনাই লৈছে। আৰু ভিডিঅ'টো যিসকলে চাই আছে তেওঁলোকক অশেষ ধন্যবাদ জনালোঁ।